হেল্ল' বন্ধুসকল, সুপ্ৰভাত আপোনালোক সকলোলৈকে। ঠাণ্ডা যিহেতু আহিছে আৰু এতিয়া ছিজন ফ্লাৱাৰ লগাবই হ'ল, হয় নাই বাৰু? মোৰ দেৰিয়ে হ'ল ছিজন ফ্লাৱাৰ লগোৱা, তথাপি পিটনীয়া কেইটামান ওলমাই ৰাখিছোঁ আৰু এইবিলাক অলপ আৰু পাত বাহাৰ। এইটো এটা ছিজন ফ্লাৱাৰে হয়, কিন্তু মই নামবিলাক মানে নাজানোৱেই ফুলবিলাকৰ, এনেই আনি ৰুই থৈছোঁ আৰু। তাৰপাছত নাৰ্জী ফুল ৰুইছিলোঁ, নাৰ্জী ডাঙৰ থোপাটো সেইটোৱে এতিয়া কলি মেলিছে আৰু, কিন্তু মানে এতিয়ালৈকে ফুলা নাই। আৰু এইটো হোৱাইট কালাৰৰ বাগানভেলিয়া, আৰু কোনে কি বুলি কয় জানো, ফুলিছে আৰু। আজি বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিছোঁ আৰু আপোনালোকৰ মাজলৈ। আজি ভ্লগটো অলপ বেলেগ ধৰণৰ হ'ব বাৰু, ভ্লগ চাই থাকোঁ। আৰু এতিয়া মোৰ হাজাৰী গোলাপ ফুলিছে অলপ। ছিজন মানে এতিয়া এইকেইদিন বহুত বেছি ঠাণ্ডা পৰিছে যে, সেইকাৰণে ফুলবিলাক অলপ কমকৈ ফুলিছে, দেৰিয়ে হ'ল। আজি মানে আমাৰ বেটাৰ উইণ্টাৰ ভেকেশ্যন ষ্টাৰ্ট হৈ গ'ল, গতিকে তাৰ ঘৰত থাকি আমনি লাগিছে, খেলিবলৈও লগ নাই। তো সি কৈ আছে যে মা মোক ক'ৰবাত ফুৰাবলৈ লৈ যোৱা, কিন্তু দূৰলৈও যাব নোৱাৰোঁ এতিয়া, যিহেতু ক'ভিড আকৌ আহিছে, গতিকে বেছি দূৰলৈ নোযোৱাই ভাল নিজৰ ছেফটিৰ কাৰণে। আপোনালোকো বেছি দূৰলৈ নাযাব, এতিয়া গ'লেও মানে মাস্ক আৰু চেনিটাইজাৰ মানে লগত লৈ যোৱাটো ভাল আৰু। তো গতিকে নাজিৰাতে আমি এখন ৰেষ্টুৰেণ্টে আৰু US পিজ্জা বুলি আছে, আপোনালোককো নিম, দেখামগৈ, তাকো লৈ যাম আৰু যি অলপ আৰু এনেই এনজয় কৰিমগৈ। তাৰপাছত আজি মই কেইটামান প্ৰডাক্ট লৈ আহিছোঁ। আপোনালোকে বাৰু MI লাইফষ্টাইলৰ বিষয়ে শুনিছেনে? নিশ্চয় শুনিছে ন, কিন্তু বস্তু চাগে কিছুমানে ইউজো কৰিছে, আৰু তাৰে কেইটামান প্ৰডাক্ট লৈ আহিছোঁ। MI লাইফষ্টাইলৰ বস্তু মই নিজে ইউজ কৰি চাইছোঁ, তাৰপাছত ভাল পাইছোঁ বাবে আপোনালোকৰ বাবে লৈ আহিছোঁ। তাত মানে কেমিকেলটো খুব কম ইউজ কৰা হয়, সেইটো কাৰণে বিশেষ ছাইড এফেক্ট নাথাকে। তাৰে কেইটামান বস্তু আপোনালোকক মই দেখাইছোঁ, যিকেইটা মই ইউজ কৰিবলৈ মানে আনিছোঁ। তাৰে আৰু বস্তু মই ইউজ কৰিছিলোঁ, বাট শেষ হ'ল। এতিয়া বৰ্তমান মোৰ ওচৰত এইটো আছে, ডিছৱাছ বাৰ হয়। ডিছৱাছ বাৰটো মানে আপোনাৰ ফুল গেৰেণ্টি, একদম 2 মাহ মানে আপোনাৰ যাবই। মই ইউজ কৰি মানে মোৰ 2 মাহ গৈছে, গতিকে অনলি 80 ৰুপিজৰ হয়, কিন্তু নিজে সোমালেতো এইটো জানেই আৰু 20 মানে কিমান ডিছকাউণ্ট পায়। তাৰপাছত আছে এইটো লিভেগেইনটো মোৰ মিষ্টাৰে এতিয়া ইউজ কৰি আছে। দেউতায়ো আমাৰ ইউজ কৰিছিলে, তেওঁ খুব ভাল পাইছে, বহুত ভাল মানে। আপোনালোকে, মই বহুত বেছি মানে ডিটেইলছ দিয়া নাই ইয়াত, আপোনালোকে নিজে ইউটিউবত চাই ল'ব লিভেগেইনৰ বিষয়ে, এলিমেণ্টছৰ। ইয়াৰ ছাইড এফেক্ট নাথাকে, আৰু মানে সকলো ধৰণৰ লিভাৰৰ প্ৰব্লেম, যেনেকৈ ফেটি লিভাৰো ঠিক কৰিব পাৰে, আপোনাৰ ধৰক গেছৰ প্ৰব্লেম মানে, আৰু লিভাৰটোক ধৰক কমজোৰ লিভাৰটো মানে ষ্ট্ৰং কৰে, তো সেইবিলাকৰ কাৰণে লিভাৰটো প্ৰটেক্ট কৰে, বহুত ভাল। আপোনালোকে এইটো ইউটিউবত চাৰ্চ কৰি চাব। আৰু এটা মই নতুনকৈ ব্যৱহাৰ কৰিবলৈ আনিছোঁ, এইটো হ'ল পাপায়া ফেচ ৱাছ ফৰ স্কিন পিউৰিফাইং উইথ অল এক্টিভ নেচাৰেল ইনগ্ৰিডিয়েণ্টছ। আৰু পাপায়াটো মানে পকা অমিতা স্বাস্থ্যৰ কাৰণে মানে স্কিনৰ কাৰণে কিমান ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও বহুত ভাল, মানে স্কিনটো পূৰা পিয়'ৰ কৰি দিয়ে, চফা কৰি দিয়ে মানে। গতিকে মই এনেও আগতেও পাপায়া ইউজ কৰোঁ, কিন্তু এতিয়া মানে এইটো নেচাৰেল বস্তু, ইয়াত যিহেতু এইটোত কেমিকেল খুব কম, গতিকে মই সেইকাৰণে এইটো ইউজ কৰি চাব বিচাৰিছোঁ। আপোনালোকেও ইউজ কৰি চাব। বেলেগো আছে, এল'ভেৰাৰো আছে, আৰু বহুত আছে। ইয়াত মানে অকল এইকেইটা বুলি নহয়, মই এজনী ছোৱালীৰ পৰা এটা সৰু ইণ্টাৰভিউ এটা লৈছিলোঁ, আৰু তাই মানে নিজে ইউজ কৰি চালে ঘৰত। তেওঁৰ মানে বহুত বেছি বেমাৰ হৈ থকা মানে অৱস্থাত তাই সেইকেইটা বস্তু ইউজ কৰিছিলে, আৰু তেতিয়া ভাল পালে। তাই ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ অকণমান। আৰু মানে এখন ঘৰত মানে যিমানখিনি প্ৰব্লেম থাকে, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি মানে বয়সীয়াল মানুহৰলৈকে যিমানখিনি প্ৰব্লেম থাকে, বেমাৰৰ পৰা আদি কৰি মানে সকলোবিলাকৰে ইয়াত চলিউশ্যন আছে। আপোনালোকে আৰু সঠিককৈ যদি জানিব বিচাৰে বা কিবা বস্তু যদি অৰ্ডাৰ দিব বিচাৰে, তেনেহ'লে মোক কমেণ্টত ক'ব। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জন্মনী চাংমাই। তোমাৰ ঘৰ ইয়াত কপৌহাট, হয়নে? অঁ, তুমি মানে MI লাইফষ্টাইলত কেতিয়াৰ পৰা জইন কৰিছা? মই আজি এমাহ হৈছে। তুমি প্ৰডাক্টকেইটা ইউজ কৰি মানে ভাল পাইছা, সেইটো কাৰণে এই বস্তুটো হেৰি কৰিছা, হয় নাই? আমাৰ মা তাৰমানে ভৰি বিষ আছিলে, পূৰা হাতটো জিঞ্জিনাই থাকে, পূৰা মানে ভৰিটোৱে ফুটা হৈ গৈছিলে। তাৰপৰা এইটো স্পাইনিলাটো খালে, তাৰপৰা আকৌ কেলচিয়াম, এইটো ন? সেইটো খাই দিব। এইকেইটা খাই তাৰমানে এতিয়া মানে বহুতখিনি ভাল পালে, আৰু সম্পূৰ্ণ বুলিয়ে ক'ব পাৰি। আৰু সেইটো লগালে মোবাইলটো, এতিয়া মানে ভাল পাইছে, সম্পূৰ্ণ ভাল পালে বুলি ক'ব পাৰি। দেখাইছে আৰু মানে ডিপুৰ পৰা ঘূৰি আহিছে, তাৰমানে ভাল নাপালে। এতিয়া ইউজ কৰিব, সেইটো কাৰণে তুমি নিজে জইন কৰি লৈছা। এইটো হ'ল মূৰৰ বিষৰ,
খুব ভাল বস্তু ন। এইটো হ'ল ৰেড এলিমেণ্টছ কলগেট টুথপেষ্ট, এইটো হাৰ্বেল। টুথপেষ্টকেইটা ইউজ কৰাৰ পৰা মোৰ সঁচাকৈ কিন্তু দাঁতৰ বিষ বহুত কমি গ'ল। মানে দাঁতৰ বিষ সাধাৰণতে নোহোৱাই হ'ল এতিয়া, আপোনালোকে ইউজ কৰি চাব। আৰু এইটো ভিংগাৰাজ অইল, চুলি সৰে যে সেইটো কাৰণে নতুন চুলি জগায়ো মানে গজায়। আৰু আপোনালোকৰ ঘৰত কি প্ৰব্লেমছ আছে সেইবিলাক আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰক কমেণ্টত, মই আপোনালোকক চলিউশ্যন দিবলৈ চেষ্টা কৰিম। আৰু মানে যিগৰাকী বাইদেউৰ তলত মই সোমাইছোঁ, বাইদেউৰ আণ্ডাৰত, তেওঁৰ ওচৰলৈও যাম, বস্তু আনিবলগীয়া আছিলে আৰু মানে তেওঁকো দেখাওঁ আপোনালোকক। এতিয়া ব'লক আমি যাওঁ, ৰেডি হওঁগৈ বেটাক লৈ যাবলৈ। আমি আহি পালোহি, এতিয়া মেনু চোৱাত ব্যস্ত সকলো। কি দিওঁ পিজ্জা খাব লাগিব আৰু বেটাই পিজ্জা খাম বুলি আহিছে বাৰু। চবেই সি মোবাইল চোৱাত ব্যস্ত। অকণমান দেখাইছোঁ খ্ৰীষ্টমাছৰ কাৰণে অকণমান মানে ডেক'ৰেশ্যন কৰিছে। ফাৰ্ষ্ট আহি গ'ল বেটাৰ এইটো অৰিঅ' মিল্কশ্বেক আৰু আমাৰ কাৰণে কফি, এওঁৰ কাৰণে আৰু মোৰ কাৰণে। তাৰপাছত লাহে লাহে আহি আছে আৰু আইটেমবিলাক, কফিটো এনজয় কৰিছোঁ। তাৰপাছত আহিলে আমাৰ চিকেন, এইটো মানে ফ্ৰাইড চিকেন হয়, ওপৰত কৰ্ণফ্লেক্স লগাই দিছে, ভাল লাগে খাই চিকেনটো। বেটাইটো খাই ভালেই পায়, মেয়নিজ আৰু চচৰ লগত খাইছে। তাৰপৰা আহি গ'ল পিজ্জা, চিকেন তন্দুৰী চিকেন পিজ্জা, আৰু এইকেইটা হ'ল ফ্ৰাইজ, সকলোৱে চিনি পায় ফ্ৰাইজ। আৰু গোটেইখিনি খাব পৰা নগ'লে, গতিকে অলপ পেকিং কৰি ল'ব লাগিব পিজ্জা। এইবিলাক বস্তু বেছি খাব নোৱাৰি। এইজনী আমাৰ মৰমৰ কি ক'ম আৰু, কি ভাগিন দেই। কি নাম আছিলে তোমাৰ? প্ৰিয়া দত্ত ন। আৰু এগৰাকীও মানে এগৰাকী মোৰ বাইদেউ বুলিয়ে ক'ব লাগিব আৰু। আজি হ'ল আমাৰ প্ৰিয়াৰ বাৰ্থডে, তাৰে কেক কাটিং হ'লেই আৰু মই অকণমান টেষ্ট কৰিব আহিছোঁ। বাহিৰত পাৰ্টি কৰি আহিলা ন? মায়ে কি দিলে গিফ্ট? খোৱা মেলা ন, ফেমিলিৰ লগত। ফ্ৰেণ্ডছ আছিলে নাই লগত? অঁ, বাৰ্থডে মানে সৰু সুৰাকৈ বাৰ্থডে খালোঁ আৰু বাইদেউৰ ঘৰত আহি পিনি। টিকলি আহিলা, ইমান ভাল লাগিলে তোমাক। ভাল লাগিলে ন, সময়ে নাপাওঁ আহোঁ বুলি ভাবিও। আহিবা আকৌ এনেকৈ ন, ভাল লাগে। আহিম বাৰু আকৌ। ঠিক আছে, অ'কে। আজিলৈ তেন্তে বাই বাই, যাওঁ। বাই বাই।